নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। ইয়াত থাকিব 5টি বিশেষ ধৰণৰ প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি আৰু সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই ল'ব। আৰু আপোনালোকে যদি উত্তৰটো জানে তেন্তে কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। এতিয়া আপোনালোকৰ বাবে দিয়া প্ৰথমটি প্ৰশ্ন হৈছে, মানুহৰ দেহত সাপৰ বিষ কেতিয়া বিষাক্ত হয়? আপোনালোকে জানেনে? যদি জানে তেন্তে নিশ্চয় কমেণ্ট বক্সত উত্তৰটি জনাব। আপোনালোকৰ সময় আৰম্ভ হৈছে। আচলতে সাপৰ বিষ মানুহৰ দেহৰ বাবে তেতিয়াই বিষাক্ত হয় যেতিয়া এই বিষ আমাৰ দেহত মিহলি হৈ দেহৰ বিভিন্ন অংশত দ্ৰুতভাৱে সিঁচৰিত হয়। এই বিষ তেতিয়া প্ৰাণঘাতী হৈ পৰে, কিয়নো এই এনজাইমবোৰে আমাৰ দেহৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় অংশৰ ক্ষতিসাধন কৰে। সাপৰ বিষ সাধাৰণতে দুই ধৰণৰ হয়। এবিধ বিষে মানুহৰ স্নায়ৱিক তন্ত্ৰৰ ওপৰত প্ৰতিক্ৰিয়াশীল হয় আৰু এই বিষৰ প্ৰভাৱৰ বাবে মুখেৰে লেলাটি ওলোৱা, দেহা ঘামি যোৱা, টোপনিৰ ভাৱ হোৱা, পেটৰ বিষ আদি লক্ষণ হিচাপে দেখা দিয়ে। আমাৰ অসমৰ ফেটি শংখচূড় সাপত এই বিষ আছে। আনবিধ বিষে মানুহৰ তেজ আৰু তেজ প্ৰবাহিকা তন্ত্ৰৰ ওপৰত প্ৰতিক্ৰিয়াশীল হয় আৰু এই বিষৰ প্ৰভাৱৰ বাবে সাপে কামোৰা ঠাইডোখৰ ফুলি উঠা, জুয়ে পোৰাৰ দৰে ক'লা হোৱা, কামোৰা ঠাইডোখৰত সাংঘাতিকভাৱে বিষ হোৱাৰ লগতে নাকে মুখে আৰু প্ৰস্ৰাৱৰ লগত তেজ ওলাব পাৰে। অসমৰ ভাইপাৰ সাপৰ মাজত এই বিষ দেখা যায়। আজিৰ শিতানৰ 2 নম্বৰটো প্ৰশ্ন হ'ল, উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট কোন? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে, উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট হ'ল জগন্নাথ বৰুৱা। আজিৰ শিতানৰ 3 নম্বৰটি প্ৰশ্ন হ'ল, কোন জন্তুৱে চকু আৰু নাকেৰে নিশ্বাস এৰে? উত্তৰটো হৈছে, হৰিণাই চকু আৰু নাকেৰে নিশ্বাস এৰে। 4 নম্বৰ প্ৰশ্নটি হৈছে, কোন মাছে গাখীৰ দিয়ে আৰু কণীৰ পৰিৱৰ্তে পোৱালি জন্ম দিয়ে? উত্তৰটো হৈছে, তিমি মাছে গাখীৰ দিয়ে আৰু কণীৰ পৰিৱৰ্তে পোৱালি জন্ম দিয়ে। আজিৰ শিতানৰ 5 নম্বৰ অৰ্থাৎ শেষৰটি প্ৰশ্ন হৈছে, কোন জন্তুৰ 4টা পাকস্থলী আছে? উত্তৰটো হৈছে, গৰুৰ 4টা পাকস্থলী আছে। আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টি বটনটি দবাবলৈ একেবাৰেই নাপাহৰিব। শেষত পুনৰ 5টা বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।